যিজনে চতুৰ হৈ আনৰ অন্তৰ সৈতে খেলে মনত ৰাখিব এদিন তেওঁ নিজে আনে নচৈ ফুৰা পুতলাৰ দৰে হৈ পৰে। কেতিয়াবা সেইজনকো অলপ সময় দি চাবচোন যিজনে আপোনাক বিনা স্বাৰ্থত ভাল পায়। জীৱনত কেতিয়াবা আমি সেইজনৰ পৰা দূৰলৈ যাবলগীয়া হয় যাৰ লগত আমি গোটেই জীৱনটো একেলগে থাকিম বুলি শপত খাইছিলোঁ। মানুহে আনৰ পৰা পোৱা সন্মান আৰু সপোন সকলোৰ পৰা অপমান কেতিয়াও পাহৰিব নোৱাৰে। আমাৰ অন্তৰত দুখ তেতিয়াই লাগে যেতিয়া নেকি আমাৰ একো ভুল নথকাকৈয়ে আমাক ভুল বুজা যায়। যিজনে আপোনাৰ সুখৰ কাৰণে নিজে হাৰ মানি লয় সেইজনৰ ওচৰত আপুনি কেতিয়াও জিকিব নোৱাৰে। নিজৰ সপোনৰ পিছত আপুনি ইমানে দৌৰক যে আপোনাক পোৱাটো মানুহৰ সপোন হৈ ৰৈ যায়। কাৰোবাৰ কথা শুনি জীৱনত কেতিয়াও হাৰ নামানিব, কাৰণ য'ত সাহসৰ সমাপ্তি হয় তাৰ পৰাই পৰাজয়ৰ আৰম্ভ হয়। গতিকে আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আত্মবিশ্বাস কেতিয়াও নেহেৰাব জীৱনত। মন বেয়া হ'লে বেয়া কথা কৈ দিয়াটো উচিত নহয়, কাৰণ মন পিছত ভাল হৈ যায়, কিন্তু এবাৰ কৈ দিয়া বেয়া কথা কেতিয়াও ভাল হ'ব নোৱাৰে। আনক দুখ দিয়াটো এটা ঋণৰ দৰে, যিটো নিশ্চয় আপুনি আন কাৰোবাৰ পৰাই পাব। সেই ব্যক্তিজনৰ শক্তিৰ লগত কোনেও যুদ্ধ কৰিব নোৱাৰা, যাৰ সহ্য শক্তি আছে। যুদ্ধ কৰাৰ ক্ষমতা সকলোৰে আছে, কিন্তু কোনোবাই জয়ী হোৱাটো পচন্দ কৰে আৰু কোনোবাই সম্পৰ্ক পচন্দ কৰে। সকলোৰে বুদ্ধি জ্ঞান আছে, কিন্তু সেইটো চতুৰতাৰে নে সততাৰে ব্যৱহাৰ কৰিব সেইটো নিৰ্ভৰ কৰে সংস্কাৰৰ ওপৰত। ত্যাগৰ অবিহনে জীৱনত একো অৰ্জন কৰা নাযায়। এটি উশাহ ল'বৰ বাবে প্ৰথমে নিশা এৰিবই লাগিব। যিসকলে আপোনাৰ অনুভূতিক সন্মান নকৰে তেওঁলোকক বিদায় জনোৱাটো কোনো ভুল কাম নহয়। যত্ন সহকাৰে ৰখা বস্তু আৰু মনোযোগ সহকাৰে শুনা কথা জীৱনত যিকোনো সময়তে কামত আহিব পাৰে। কেৱল নিজে পৰিত্যাগ নকৰিব, বাকীটো ভগৱানে চাই ল'ব। সন্দেহৰ কোনো প্ৰতিকাৰ নাই, চৰিত্ৰৰ কোনো প্ৰমাণ নাই, নিৰ্ভয়তাতকৈ ভাল কোনো অস্ত্ৰ নাই। আপোনাৰ সকলোবোৰে গোপন কথা কেতিয়াবা আপোনজনক নক'ব, কাৰণ যিসকল আজি আপোনাৰ লগত আছে তেওঁলোক ভৱিষ্যতত আপোনাৰ বিৰুদ্ধে হ'ব পাৰে। যিজনে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁক সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। হৃদয়ৰ পৰা যি দিয়া হয় সেইটো হাতেৰে দিয়া নহয়, নীৰৱতাৰে যি কোৱা হয় সেইটো শব্দৰে কোৱা হয়। সেই সম্পৰ্কবোৰ বহুতো যত্নত ৰখা উচিত, যিবোৰ সম্পৰ্কত আপোনাৰ বেয়া সময়ত আপোনাৰ কাষত আছে। সময়ে যেতিয়া বিচাৰ কৰে তেতিয়া সাক্ষী প্ৰমাণৰো প্ৰয়োজন নহয়। বিশ্বাস কৰাৰ ক্ষেত্ৰত সতৰ্কতাৰ প্ৰয়োজন, কাৰণ মাজে মাজে নিজৰ দাঁতে জিভাত কামোৰ মাৰে। যিসকলে আপোনাৰ পিছফালে ৰৈ আপোনাক সমালোচনা কৰে তেওঁলোকৰ ওপৰত মনোযোগ নিদিব, কাৰণ ইয়াৰ সহজ অৰ্থ হৈছে আপুনি তেওঁলোকতকৈ দুখোজ আগুৱাই আছে। সদায় সন্মুখলৈ চাই আগুৱাই যোৱা ব্যক্তি কেতিয়াও কাৰো পথৰ বাধা নহয়, আৰু আনৰ পথত বাধা দিয়া ব্যক্তি কেতিয়াও নিজৰ পথত আগুৱাই যাব সক্ষম নহয়। থেংকছ ফৰ ৱাচিং।